महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु বহুত বছৰ আগৰ কথা যেতিয়া আমাৰ মা দেউতাই আমাক এৰি এই পৃথিৱীৰ পৰা বহুত দূৰলৈ গুচি গৈছিল। মুখখন ধুই লাগে মই বনাই আছো। ধন ভালকে যাবি দেই। বা ধন পঢ়িছ তই? বা দে তই পঢ়, মই ভাত লাগোংগে। ঠিক তেনেকৈ 18 বছৰ পিছত বা চাহকণ বনাই কৰি যাচোন। তই যাচোন, মুখখন ধুগে, মই বনাই আছোঁগে। আজিতো ঘৰত চেনিও নাই, ভাইটিয়ে চাহো বনাব। মই কামলৈ যাওঁ দে। ঘৰলৈকে যাওঁগৈ নেকি? নাই, নাযাওঁ। কাম নকৰিলে খামনো কেনেকৈ? দে কামতে লাগো। সেইদিনা আবেলি মা দেউতা ঢুকুৱা আজি বহুত বছৰেই হ'ল। বাকো বিয়া দিব লাগিছিল। কিবাটোতো কৰিব লাগিব। তে যি আছে যি নাই, কাইলৈ ইণ্টাৰভিউটোকে দি আহিমগৈ। পিছদিনা ৰাতিপুৱা, বা মই আহিছোঁ, আজি মোৰ প্ৰথম ইণ্টাৰভিউ। May I come in, sir? Yes, come in. ছাৰ, মই জব এটাৰ কাৰণে আহিছিলোঁ। এইখন মোৰ বায়'ডাটাখন। ঠিক আছে দিয়া। ঠিক আছে বাৰু, ইয়াতে তোমাৰ নাম্বাৰটো আছে নহয় ন? হয় ছাৰ। মই তোমাক ফোন কৰি জনাম বাৰু। ঠিক আছে, মই আহিছোঁ। ঐ, ক'লৈ যাওঁ? এই ইণ্টাৰভিউ এটা দি আহিলোঁ। তাৰপিছত কি হ'ল? কি হ'ল মানে জনাম বুলি কৈছে, এতিয়া কিবা হয়। ঠিকে আছে দে, যা যা। সেইদিনাখনে দুপৰীয়া ৰাকেশ আমাৰ ঘৰলৈ আহে। কি কৰি আছ? আছো ৰ এনে বহি। দিনে দুপৰীয়া শুই আছো দাদা? মন চন ভাল নহয় অ'। কিনো হৈছে তোৰ, দিনে দুপৰীয়া শুই আছো আজি? নাই অ', যোৱাকালি এটা ইণ্টাৰভিউ দিব গৈছো। আচ্ছা, সেইটো খবৰ দিম বুলি কৈ আজিলৈকে খবৰেই দিয়া নাই। খবৰ চবৰ দিব দে, হ'ব দে। এতিয়া যাম কিবা এটা খাই দিমগৈ।
সেই মই সেইবিলাক খাওঁ নেকি তই আজি খাইছোন তোৰ গোটেই টেনশ্যন দূৰ হৈ যাব তই খাইছা খালি আজি নাই নাই এইবোৰ মই নাখাওঁ হে একো নহ'ব কাৰণ মা দেউতাৰ বহুত সপোন আছে আৰে সপোনবোৰ তই পিছতো পূৰণ কৰিবি তই এতিয়া বচোন পটককৈ গুচি আহিম তই বৌ ভাবি থাকিব নালাগে ইমান দে তই বচোন মই ওলাই আহোঁ যা পটককৈ ওলাই যাম যা বাছা মই কি বস্তু আজি তই গম পাবি তইতো এনেই মদ নেখাৱ আজি তোক মদ খুৱাই নিচা কৰাই তোক আজি বাহিৰৰ পৰা মই গালি শুনাইহে এৰিছোঁ তই খালি মোৰ লগত এবাৰ ওলাই যা তোৰ হ'লনে গৈছোঁ ৰ জলদি আহ দে বল তই বহ মই বস্তুটো যোগাৰ কৰিম তই বহ দে বহ হৈ গ'ল বুজিছ আজি আৰু সৰু সুৰাকৈ এটা আনিছোঁ দেই দে বহ তই পাৰিবিতো খাবলৈ বাৰু দেচোন কি হয় দেই পানী দিয়া নহয় চিয়াজ কৰিব লাগিব দে বেমাৰ কোনোকৈ খা তেতিয়া ক'লে পাৰিবি নোৱাৰ বুলি ঐ পানী নিব নেকি পানী দে আজি প্ৰথম কাৰণে পাইছোঁ দে মই নাখাওঁ বুজিছ একো নহয় তই পাৰিবি নাই নাখাওঁ দে তই খাচোন তই এপেক খাচোন তই পাৰিবি তই বহ তই পাৰিবি ৰ ল সেইটো দে বুজিছ কালি গ'লো ইণ্টাৰভিউটো দিব আচ্ছা আজি খবৰ দিয়া মানুহ এতিয়ালৈকে খবৰেই নাই তাকে বাৰু বিয়াখন পাতিবলৈ সময় হৈছে পইচানো ক'ত পাওঁ ভাবি চিন্তি ৰাতি টোপনিও নহা হৈছে বুজিছ কি কৰিবি জীৱনটো দুদিনীয়া বুজিছ টেনশ্যন লৈ লাভ নাই তই কি কৰিছা জীৱনটোত এনজয় কৰি থাক বুজিছ এইবিলাক ভাবি লাভ নাই দে এতিয়া ধৰ দে এইবিলাক চিন্তা কৰি থাকিব হা বা ক তই কি খাইছ নাই বহুত দুখ তই ধ্বংস হলি তোক ইমান কষ্ট কৰি মই পঢ়াই শুনাই তই আজি কি দেখালি ধন কি দেখাই তই তই হ'ব দে যা তই ভাত বাগে যা মই অলপ শুই যা মই ভাত নাখাওঁ আজি তই কি দেখালি যা মা দেউতা কি কৰিলি তই ভাত বাগে যা মই এইটো দিন চাবলৈ মই জন্ম দীঘল কৰিছিলোঁ তই আজি এয়া দিন আমাক দেখালি ধন মই তোক কিবা কৈ আছো ধন তই দেখোন জানই গাঁৱৰ মানুহে আমাক ঘাট মাৰা বুলি আমি কি ঘাট মাৰা আহিলেও মই তোক কষ্ট কৰি ডাঙৰ কৰিছোঁ ধন তোক মই কষ্ট কৰি ডাঙৰ দীঘল কৰি তোক আজি ইমানখিনি ডাঙৰ কৰিছোঁ মানুহে হাঁহা কাৰণেও মই চিন্তা কৰা নাই তই আজি আমাক মোৰ কথা নাভাবিলি নাই ধন তই মা দেউতাৰ সপোনখিনি তই ভাবিব লাগিছিলে মই তোক সৰুৰ পৰা এটাই জ্ঞান দিছিলোঁ যে মা দেউতাই তোক নিজৰ ভৰিত মোক কৈ থৈ গৈছিলে যে তাক তই ভাবি থাক তই আজি কি দেখালি ধৰ হ'ব তই চিন্তা কৰিব নালাগে মানুহে হহাটোক তই চাইছ এতিয়া মানুহে হাঁহিলে তই কি কৰিবি তই যদি জীৱনত একো এটা কৰিব নোৱাৰ আমি যদি একেটা পৰিস্থিতিতেই থাকোঁ মানুহে আৰু হাঁহিবলৈ চান্স পাব ধন মই তোক কৈছোঁ নহয় তই চিন্তা কৰিব নালাগে মই মা দেউতাৰ সপোনবোৰ কৰিম তই সদায় দিন এনেকৈ আহিলে তই মা দেউতাৰ সপোন ক'ৰ পৰা পূৰণ কৰিব পাৰিবি
মই পূৰণ কৰিম নহয়। হ'ব এতিয়া সেইবোৰ কথা বাদ দে, তই ভিতৰলৈ যা। তই এটা কথা মনত ৰাখিবি, মা দেউতাৰ তোক লৈ বহুত সপোন আছিলে। মই দিন ৰাত মানুহৰ ঘৰত কষ্ট কৰি হ'লেও তোক মই ডাঙৰ দীঘল কৰি পঢ়াইছিলোঁ। নিজে নাখা হ'লেও মই তোক খুৱাইছিলোঁ যে এদিন ভাইটি মোৰ ডাঙৰ মানুহ হ'ব। কিন্তু আজি তই ধুনীয়া কি দেখালি, তই কাৰ পাল্লাত কৰিলি অভিমান, তই কিয় এনেকুৱা কৰিলি? তই ইমান চিন্তা কৰিব নালাগে। মই মা দেউতাক সপোনবোৰ পূৰা কৰিম। তই যা এতিয়া, ভাত বাগে যা, মই সপোনবোৰ পূৰা কৰিম যা। হ'ব দে, তই কথা দিছ যেতিয়া মই কথা ৰাখিছোঁ। তই হাত ভৰি ধুই মুখ হাত ধুই লগে যা, মই ভাত বাঢ়োঁগৈ। তই কথা দিছ যেতিয়া মই তোৰ কথা ৰাখিছোঁ দে। অঁ হ'ব দে। হ'ব দে। পিছদিনা ৰাতিপুৱা আৰু এটা ইণ্টাৰভিউ দি অ' বা আহিল। বাও অ' বা পানী এগিলাচ আনচোন। অঁ ৰ নিছোঁ। অঁ ভালে ভালে আহি পালিহি। অঁ পালোহি দে। পিছে কি হ'ল তোৰ ইণ্টাৰভিউ? জনাম বুলি কৈছে, কিবা হয় এতিয়া। অঁ শুনচোন, ঘৰত খাবলৈ একোৱেই নাই, তই পাৰিলে মিণ্টুৰ দোকানৰ পৰা চাউল কেইটামান লৈ আহিবিচোন। অঁ হ'ব দে, মই মিণ্টু দোকানৰ পৰা চাউল কেইটামান লৈ আহিম বাকী। অঁ হ'ব দে। হঠাতে ৰাকেশ বুজিছ, আহি ঘৰখনত শান্তি নোহোৱা হৈ গৈছে। কি হ'ল অ'? মায়ে মায়ে দেউতাই একেবাৰে মোক থাকিব নিদিয়া কৰিছে, নপঢ় নুশুনো বুলি ঘৰখন একদম অশান্তি কৰি তুলিছে, গম পাইছ তই? চা ভাই, তোক মই এটা কথা কওঁ শুন। সূৰ্য তাপ আৰু দেউতাখন একেই, খালি মাথো সহ্য কৰিবলৈ শিক। আৰু এটা কথা, সূৰ্যই পোহৰ নিদিয়াকৈ যেনেকৈ পৃথিৱীখন আন্ধাৰ হৈ থাকে, ঠিক তেনেদৰে দেউতা নাথাকিলে গোটেই জীৱনটোৱে আন্ধাৰ হৈ থাকে। কিন্তু কৰিবি কচোন, দিনটো ঘৰত থাকিলে অশান্তি দি থাকে, থাকিবলৈ মন নোযোৱা হৈ গৈছে ঘৰখনত বহুত। আৰে সেইবোৰ তই ভাবি লাভ নাই, সেইটো ক'বই আৰু মা দেউতাই আৰু খংটো অলপ কৰিবই। আৰু শুন, জীৱনত মা দেউতা থাকিলে বহুত সুখত থাকিব পাৰি। কাৰণ মা দেউতাই সকলোবোৰ কষ্টৰ পিছতো আমাক সুখত ৰাখে। সদায় এইটো কথা মনত ৰাখিব। বাৰু তোৰ ইণ্টাৰভিউ কথা কচোন, কি হ'ল? কি কবি, আজিও গ'লো, আহিলোঁ তাৰ পৰা কৈছে পিছত জনাম বুলি। এতিয়া আৰু কেতিয়ালৈ জনাই এই ওপৰৱালাইহে জানে। আজিকালি চাকৰিবোৰ আৰু এইটো নহ'লেনো ক'ত পাবি? সেইটো হয় দেচোন, যিহে দিন চলি আছে। এতিয়া আৰু এইটো পাবলৈতো কিবা এটা লাগিল। সেইটোও হয়। পিছে তই ক'লৈ আহিছিলি? তোৰ ওচৰলৈকে আহিছোঁ, ঘৰত থাকিবলৈ অশান্তি পাই পেলাই মই ইয়ালৈ আহিছোঁ। দে দে দে, তই বচোন, মই বহিছ? অঁ দে বহি আছোঁ। এয়া আহিলোঁ মুখ হাত ধুই। বহ। গৰমো আজি বহুত। অঁ বা। অঁ বহুত গৰম বুজিছ? গৰম পৰো বুলিয়ে দিছে। অঁ ৰাকেশ, অঁ বহুত দিনৰ মূৰত আহিলিচোন। এই আজি আহিলোঁ আৰু। কি মনত পৰিলে আমাৰে? কি মনত পৰিলে মানে ঘৰৰ মানুহে অশান্তি দি দিছে থাকিবলৈও। কি অশান্তি দিলেনো তোক কোৱা? এনি টাইম খালি গালি দি থাকে, নপঢ় নুশুনো, এইবোৰ থাকি থাকি মোৰ মানে ঘৰত অশান্তি লাগি গৈছে। তই নপঢ়িলেতো তোক গালি পাৰিবই। আমাৰ এয়াহে এতিয়া ইমান পঢ়ি শুনিও ইণ্টাৰভিউ দিহে চাকৰি পোৱা নাই। কিবা এটা কৰ তয়ো। তাকে দে ইমান দুখ কৰি নাথাকিবি, তোৰ মা দেউতা আছে কাৰণে তোক বকি থাকে। হ'ব দে, আজি আমাৰ ঘৰতে ভাতকেইটা খাই যাবি। হ'ব দিয়াচোন বাৰু। দে তহঁতে বহচোন। অঁ ঠিক আছে। মই লাগোংগে দেই। অঁ অঁ অঁ। আছোনে? আছো। কোন, ৰাকেশ নেকি? অঁ আহ আহ। কি কৰি আছ? কি কৰিবি? শুই আছিলো অলপ। কৰি আছিলি? পিছে পাছ হোৱা নাই। কি কামত আহিলি বা? তাকে মোৰ টাইমটো পাছ হোৱা নাই কাৰণে আহিছোঁ। তোৰ চাগে টাইমটো পাছ হোৱা নাই। মোৰতো টাইমটো পাছ হোৱা নাই বাৰু। কচোন। হ'ব টাইমটো পাছ কৰি আহোঁগৈ।
নাই, সেইদিনা মই খাই অহাৰ পিছত বায়ে মোক বহুত কথা বুজালে। আৰু তইতো জানই মোৰ মা দেউতা নাই, তথাপিও বায়ে সৰুৰে পৰা মোক ডাঙৰ দীঘল কৰিছে। নিজে নাখাই মোক খুৱাইছে, নিজে নিপিন্ধি মোক পিন্ধাইছে। মই আৰু এইবোৰত হাত নিদিওঁ, কাৰণ মা দেউতাৰ সপোনবোৰ ময়ে পূৰণ কৰিব লাগিব। গতিকে তই আৰু মোক বেয়া নাপাবি, মই আৰু এইবোৰত হাত নিদিওঁ। মই বাৰু তোক বেয়া পোৱা নাই। তই যে এইখিনি বুজিলি, কাৰণ চা, নিজৰ মা দেউতাই কেতিয়াও সন্তানটি বেয়া হোৱাটো কেতিয়াও নিবিচাৰে। গতিকে তইও ভাল হ'ব, তইওতো পঢ়া শুনা কৰিছ, তইও কিবা এটা চাকৰিৰ কাৰণে এপ্লাই কৰচোন, কিজানি তোৰো হয়তো কিবা এটা হ'ব পাৰে। আৰু শুন, মা দেউতাৰ সপোনবোৰ কেতিয়াও বিফল নকৰিবি, সদায় সফল কৰিবলৈ চেষ্টা কৰিবি। বাৰু ৰচোন, মোৰ ফোন এটা আহিছে। হঠাৎ সেই সময়তে এটা ফোন আহে। হেল্ল', হয়, কি? ঠিক আছে ছাৰ, মই কাইলৈ ৰাতিপুৱাই যাম দিয়ক। হয়, ঠিক আছে দিয়ক। ঠিক আছে, ঠিক আছে। কি হ'ল? মোৰ চাকৰিটো হ'ল, বুজিছ? বাহ, কংগ্ৰেচুলেশ্যন দেই। বা হয়, বা শুনচোন। কচোন ক কি হয়? ফোন এটা আহিছিল, মোৰ চাকৰিটো হ'ল। হওক দে প্ৰভু, আমাক যে আপুনি চকুখন মেলি চালে আৰু। পিছে তইও কামত লাগ আৰু। ৰাকেশ, তোৰ কামত লাগি দেখিছ নহয়, আজি আমি কষ্ট ফল পালো। তইতো সৰুৰ পৰাই দেখিছ মই ধনক কিমান কষ্ট কৰি পঢ়াই শুনাই ডাঙৰ কৰিলো। মাক বাপেক নোহোৱা সত্বেও তোৰতো মা দেউতাও আছে। তইও ভাল হ ৰাকেশ, তই ভাল হবি, তইও ভাল হ। আচলতে মই মা দেউতাৰ সুখবোৰ বুজিয়ে নাপালো। মা দেউতাই যিমানখিনি সুখ দিছিল, মই আচলতে মা দেউতাক সিমানখিনি সুখ দিব নোৱাৰিম। দে আজপা, তইও ভাল হ, বুজিলি ৰাকেশ? মা দেউতাই মোৰ কাৰণে বহুতখিনি কৰিছিলে, কিন্তু মইহে মা দেউতাহঁতক সুখ দিব নোৱাৰিলো। হওক দে, আজিৰ মা দেউতাৰ সপোনবোৰ সফল হ'ল। আজিহে একে মনটো খুব ভাল লাগিছে জান ৰাকেশ। খুব ভাল লাগিছে আজি। ময়ো আজিৰ পৰা এইবিলাক কাম বাদ দি সঠিক পথত আজিৰ পৰা যাবলৈ মই চেষ্টা কৰিম, যাতে মা দেউতাহঁতৰ পিছলৈ সুখ হয়। দে হ'ব দে, ব'ল অলপ এতিয়া ওলাই যাওঁ। বৌ, বা মই আহিছোঁ, তই ৰখচোন। দে হ'ব দে। হওক দে, ভগৱানে যে আমাক চকু চালে, আজি মনটো খুবেই ভাল লাগিছে। মা দেউতা নথকা অবিহনে যে মই ধনক ইমানখিনি পঢ়াই শুনাই মা দেউতা, তোমালোকে যেতিয়া আছা আমাক এনেদৰে আজি তোমালোক থাকা কম সুখ পালাহেঁতেন ধনৰ উন্নতি দেখি। তোমালোক য'তে আছা সদায় সুকলমে থাকা আৰু আমাকো তোমালোকে আশীৰ্বাদ দিবা। যদি তোকে চকুৰো